ইউনিচেফৰ সহযোগত আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। এই ভিডিঅ'ত আমি কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজত প্ৰতিৰক্ষামূলক নিয়মসমূহ মানি চলি কেনেকৈ টীকাকৰণ আয়োজন কৰিব পাৰি সেই বিষয়ে অৱগত কৰিম। টীকাকৰণৰ কমেও এদিনৰ আগত হিতাধিকাৰী পৰিয়ালক লগ ধৰি টীকাকৰণ কেন্দ্ৰৰ স্থান আৰু তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰা সময়ৰ বিষয়ে অৱগত কৰোৱা। যিসকলৰ পৰিয়াল ৰাজ্যৰ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰক। যদিহে সেই পৰিয়ালত কোনো হিতাধিকাৰী আছে তেওঁলোকক টীকাকৰণৰ বাবে উৎসাহ যোগাওক। লগতে তেওঁলোকক এই কথাও বুজাই কওক যে প্ৰতিগৰাকী হিতাধিকাৰীৰ সৈতে এজন অভিভাৱক টীকাকৰণ কেন্দ্ৰলৈ আহে যেন আৰু তেওঁৰ বয়স 60 বছৰৰ ঊৰ্ধ্বৰ যাতে নহয়। কোনো পৰিয়ালৰ কাৰোবাৰ যদি কৰোনাৰ লক্ষণে দেখা দিয়ে বা পৰিয়ালটো হোম কোৱাৰেণ্টাইনত আছে তেখেতসকল যাতে টীকাকৰণ কেন্দ্ৰলৈ নাহে আৰু এনে পৰিয়ালসমূহক ইয়াৰ পিছত টীকাকৰণ কাৰ্যসূচীত মাতিব। টীকাকৰণ কেন্দ্ৰৰ বাবে এডোখৰ পৰিষ্কাৰ তথা স্বচ্ছ বাতাবৰণ সম্পূৰ্ণ স্থান নিৰ্বাচন কৰক। টীকাকৰণ কেন্দ্ৰৰ প্ৰস্তুতি: প্ৰত্যেক কেন্দ্ৰত প্ৰথমতে ব্লিচিং পাউডাৰ পানীৰ লগত মিলাই কেন্দ্ৰটোৰ বাহিৰে ভিতৰে আৰু চকী টেবুলখিনি ভালকৈ চাফ চিকুণ কৰিব আৰু হিতাধিকাৰী বহাৰ ব্যৱস্থা কৰিব। টীকাকৰণৰ আগত আপোনাৰ হাত 20 ছেকেণ্ড পৰ্যন্ত চাবোন আৰু পানীৰে ধুই ল'ব। ইয়াৰ পিছতহে টীকাকৰণৰ বাবে কৰিব লগা প্ৰয়োজনীয় কামবোৰ কৰিব। মাস্ক পৰিধান কৰিব। ধ্যান ৰাখক যাতে কোনেও মুখৰ পৰা মাস্কখন আঁতৰাই নিদিয়ে আৰু এই সময়ত হাতেৰে মুখৰ মাস্ক স্পৰ্শ নকৰে যেন। 1 ঘণ্টাত 4 গৰাকী এজনৰ পিছত এজনক টীকাকৰণ কেন্দ্ৰলৈ আহিবলৈ অনুমতি দিব। হিতাধিকাৰীৰ লগত কেন্দ্ৰলৈ অহা অভিভাৱকসকলক এজন এজনকৈ হাত ধুবলৈ ক'ব লাগিব। টীকাকৰণ সমাপ্ত হোৱাৰ পিছত ভেকচিন কেৰিয়াৰ অৰ্থাৎ বায়'মেডিকেল পেলনীয়া সামগ্ৰীখিনি এভিডিক সুৰক্ষিতভাৱে প্ৰদান কৰিব লাগিব। পুনৰ হাত দুখন 20 ছেকেণ্ড পৰ্যন্ত চাবোন আৰু পানীৰে ধুৱক। ব্লিচিং পাউডাৰেৰে টীকাকৰণ কেন্দ্ৰৰ লগতে কেন্দ্ৰৰ আচবাবসমূহ পৰিষ্কাৰ কৰিব লাগিব।